গুড মৰ্নিং জনাইছোঁ সকলোকে এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ পঞ্চমুখী হনুমান মন্দিৰৰ পৰা সকলোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে দিনটো সকলোৱে ভালে কুশলে পাৰ কৰে হনুমান বাবাই। মই আজি হনুমান মন্দিৰত আহিছোঁ, যিহেতু মই প্ৰায়ে হনুমান মন্দিৰত সেৱা কৰিয়ে যাওঁ, কিন্তু ভিতৰলৈ সোমাই সেৱা সৎকাৰ কৰা নহয়। আমাৰ দোকানলৈ যেতিয়া মই ওলাই আহোঁ তাৰ সন্মুখতে ওচৰতে হয় আৰু দুফালে দুভাগ মন্দিৰ আছে। আজি ভাবিছোঁ নাই অকণ সোনকালে আহি পেলাই মন্দিৰ দৰ্শন কৰিম বুলি ভিতৰলৈকে সোমালোঁ। এয়া হৈছে হনুমান মন্দিৰ, পঞ্চমুখী হনুমান মন্দিৰৰ বাহিৰৰ ভাগ দেখাই আছোঁ। তাৰ পিছতে মই ভিতৰলৈ গ'লোঁ, চাকি বন্তি ল'লোঁ। এয়া চাওকচোন কিমানখিনি থাকে ইয়াত, ভিক্ষাৰী সকলো থাকে, যোনে যি পাৰে দিয়ে আৰু কিবা এটা পইচা তেওঁলোকক। এয়া আহিলোঁ। এই গছজোপা যে দেখিছে বহুত পুৰণি গছ হয়। এই গছজোপাতে সকলোৱে বন্তি জ্বলায় আৰু এইখিনিতে শিৱলিংগ এভাগো আছে, তাতো সকলোৱে পানী ঢালে, চাকি বন্তি জ্বলাই পূজা অৰ্চনা কৰে। এইজোপা বহুত পুৰণি, কেইবাশ বছৰ পুৰণি গছ হয়। এয়া আহিলোঁ মই চাকি বন্তি জ্বলালোঁ। এইখিনি জেগাতে সকলোৱে চাকি বন্তি জ্বলায়। এই গছজোপা যে দেখিছে বহুত কেইবাশ বছৰ পুৰণি গছ হয়। ইয়াতে মাহাত্য আছে অৱশ্যে গছজোপাৰ, হনুমান মন্দিৰৰ চৌপাশতে আছে, গাতে লাগি থকা গছজোপাত। আৰু ইয়াতে চাকি বন্তিৰ ব্যৱস্থা আছে, বাহিৰতো পোৱা যায়, আপোনালোকৰ ইচ্ছা অনুযায়ী কিনি ল'ব পাৰে। এয়া হৈছে হনুমান মন্দিৰ, পঞ্চমুখী হনুমান মন্দিৰ, নগাঁৱত অৱস্থিত। তো মই এনেকৈ চাকি বন্তি ল'লোঁ, লৈ পেলাই আহি ইয়াত চাকি বন্তি জ্বলালোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। আৰু দেখিছেনে কিমান মানুহ ভিৰ আছে। আজি যিহেতু মঙলবাৰ, হনুমান মন্দিৰত যথেষ্ট মানুহ হয়। তেনেকৈ ৰাতিপুৱাৰ পৰা গধূলিলৈকে এনেকেই মানুহ থাকে। এয়া চাওকচোন পঞ্চমুখী হনুমান মন্দিৰ, সোমায়ে মনটো বহুত বেছি ভাল লাগে আৰু ভক্তও যথেষ্ট হৈ যায়। আৰু এনেকৈ গোটেই দিনটো এই মন্দিৰ ভাগতেই থাকেই দৰ্শনাৰ্থী, সকলো সময়তে থাকে। বিশেষকৈ মঙলবাৰ দিনটোত বহুত বেছিকৈ পোৱা যায়। তো ময়ো তেনেকৈ বাবাৰ ওচৰত প্ৰাৰ্থনা জনালোঁ, সকলোৰে মংগল কামনা কৰিলোঁ, ঈশ্বৰে সকলোকে কুশলে ৰাখক। আৰু জাগ্ৰত পঞ্চমুখী হনুমান বাবা সকলোৱে জানে কথাটো। তো আপোনালোকে আঁতৰৰ পৰাই সেৱা কৰিব পাৰে, আপোনালোকৰ মনোবাঞ্ছা পূৰ্ণ হ'ব। তো এনেকৈ আহিলোঁ, সেৱা সৎকাৰ কৰিলোঁ, প্ৰসাদ দিলে প্ৰসাদ খালোঁ। তাৰপিছতে ইয়াতে এই মন্দিৰ ভাগৰ ভিতৰতে প্ৰদক্ষিণ কৰিব পাৰি। আৰু মন্দিৰ যিহেতু হনুমান বাবাৰ বেক চাইডেও আমি সেৱাও কৰোঁ, এনেকৈ মন্দিৰৰ চাৰিওপাশ মানে প্ৰদক্ষিণ কৰিব পৰা সুবিধা আছে। গতিকে তেনেকৈও মন্দিৰৰ চাকি বন্তি জ্বলাই সেৱা সৎকাৰ কৰি প্ৰসাদ লৈ তাৰপিছতে মন্দিৰ ভাগ প্ৰদক্ষিণ কৰিলোঁ। ভিতৰ দিয়ে সুবিধা যিহেতু আছে, খুব সুন্দৰ লাগে মন্দিৰ ভাগলৈ আহি। ৰাতিপুৱা ইয়াৰ পৰিৱেশটোৱে বৰ সুকীয়া হৈ থাকে, সঁচাকৈ বৰ আধ্যাত্মিকতাৰে ভৰপূৰ এটা মন্দিৰ হয়। আৰু জাগ্ৰত হনুমান বাবা, পঞ্চমুখী হনুমান বাবা এনেকৈ বেক চাইডলৈ দেখিছে। মন্দিৰ ভাগৰ ভিতৰতে যিহেতু প্ৰদক্ষিণ কৰিব পাৰি মূৰ্তি ভাগৰ, তো পিছফাললৈ এনেকৈ সকলোৱে ইয়াতে মূৰ দুৱাই পেলাই সেৱা কৰে। ময়ো তেনেকৈ সেৱা কৰিলোঁ বাবাৰ শ্ৰীচৰণত, এনেকৈ 3 পাক প্ৰদক্ষিণ কৰিলোঁ। মনটো ভাল লাগে দিনটোলৈ, নহয় জানো। তাৰপিছতে সেৱা সৎকাৰ কৰি বাহিৰলৈ ওলাই আহিলোঁ, যথেষ্ট ভিৰ। তাৰপিছত মই যেতিয়া ওলাই আহিছোঁ তাৰপিছত কিন্তু মন্দিৰ ভাগত আৰু বেছি ভিৰ হৈছে দৰ্শনাৰ্থী। এনেকৈ এইটো দৃশ্য হৈছে প্ৰত্যেক মঙলবাৰে হয়, তাৰোপৰি প্ৰত্যেক দিনাই হয়। প্ৰত্যেক দিনাই মন্দিৰ ভাগত দৰ্শনাৰ্থী বহুত বেছি থাকে। আৰু বিশেষতঃ মঙলবাৰ দিনটো পুৱাৰ পৰা ৰাতিলৈকে বহুত বেছি ভক্ত হয় বাবাৰ। এনেকৈ বহুত বেছি ভিৰ হৈ থাকে, বহুত সময় ৰখি পেলাই অকণ অসুবিধাই হৈ যায়, যিহেতু বহুত বেছি ভক্ত হয়। আৰু বহুতে ইয়াতে কাষতে বহিলেও হনুমান চালিচাও পাঠ কৰি থাকে। তেনেকুৱা বহুত ভক্ত থাকে, চাকি বন্তি জ্বলাই হনুমান বাবাক সেৱা সৎকাৰ কৰি হনুমান চালিচাখন পাঠ কৰে। হনুমান চালিচাখন পাঠ কৰিব পাৰিলে ভালো লাগে অৱশ্যে, কিন্তু সময়ৰ অভাৱৰ কাৰণে তাত বহি পাঠ কৰা নহয় যিহেতু। তাৰপিছতে এনেকৈ ওলাই আহিলোঁ মন্দিৰৰ চাৰিওফালে বাহিৰ ফাললৈ। আৰু আহি পেলাই এই যে দেখিছে বয়সস্থ মানুহখিনি বহি আছে, তাতে মই তেওঁলোকক অকণমান কিবা এটা দি আহিলোঁ। যিহেতু মন্দিৰলৈ আহিছোঁ, তেওঁলোক থাকে ন, বয়সস্থ মানুহ, একো কৰিব নোৱাৰে, কিবা অকণমান যদি দিব পাৰোঁ তেতিয়া মোৰো মনটো ভাল লাগে, তেওঁলোকেও আশীৰ্বাদ দিয়ে। তাৰপিছত আহিলোঁ আমাৰ দোকানলৈ, এখন হৈছে মুনমিলনী হেণ্ডলুম কালেকশ্যন। এনেকৈ ভিতৰলৈ সোমাই আহিব লাগে। তাৰপিছতে দিনটো গমেই পাইছে আৰু, দোকানলৈ অহাৰ পিছত গোটেই দিনটো দোকানতে ব্যস্ত হৈ যাওঁ। এনেকৈ লাহে লাহে দোকানলৈ সোমাই আহিলোঁ। বাকী ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব। আৰু ইমান সময় চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। থেংক ইউ।